আজি আপোনালোকক জনাম অসম সাহিত্য সভাৰ সভাপতিসকলৰ নাম। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু অধিৱেশন হৈছিলে শিৱসাগৰত ইংৰাজী ডিচেম্বৰ মাহৰ 1917 চনত। অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি হৈছে চন্দ্ৰধৰ বৰুৱা। গোৱালপাৰা জিলাত অধিৱেশনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি হৈছিল ডিচেম্বৰ মাহৰ 1918 চনত। অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি হৈছে কালিৰাম মেধি। তেওঁ অধিৱেশনৰ স্থান আছিল বৰপেটা ডিচেম্বৰ মাহৰ 1919 চনত। অসম সাহিত্য সভাৰ চতুৰ্থজন সভাপতি আছিল হেমচন্দ্ৰ গোস্বামী আৰু এই অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল তেজপুৰত ইংৰাজী ডিচেম্বৰ মাহৰ 1920 চনত। অসম সাহিত্য সভাৰ পঞ্চমজন সভাপতি হৈছে অমিত ভূষণ দেৱ অধিকাৰী আৰু এই অধিৱেশন হৈছিল যোৰহাটত মাৰ্চ-এপ্ৰিল মাহৰ 1923 চন। অসম সাহিত্য সভাৰ ষষ্ঠতম সভাপতি আছিল কনকলাল বৰুৱা। স্থান আছিল ডিব্ৰুগড় ইংৰাজী এপ্ৰিল মাহৰ 1924 চনত। অসম সাহিত্য সভাৰ সপ্তম সভাপতি আছিলে লক্ষ্মীনাথ বেজবৰুৱা আৰু অধিৱেশন হৈছিলে গুৱাহাটীত ইংৰাজী ডিচেম্বৰ মাহৰ 1924 চনত। অসম সাহিত্য সভাৰ অষ্টম সভাপতি হৈছে ৰজনীকান্ত বৰদলৈ আৰু অসম সাহিত্য সভাৰ অধিৱেশন হৈছিলে নগাঁৱত ইংৰাজী ডিচেম্বৰ মাহৰ 1925 চনত। অসম সাহিত্য সভাৰ নৱম সভাপতি হৈছে বেণুধৰ ৰাজখোৱা আৰু অসম সাহিত্য সভাৰ অধিৱেশন হৈছিলে ধুবুৰীত ইংৰাজী অক্টোবৰ মাহৰ 1926 চনত। অসম সাহিত্য সভাৰ দশম সভাপতি হৈছে তৰুণৰাম ফুকন আৰু অধিৱেশন হৈছিলে গোৱালপাৰাত ডিচেম্বৰ মাহৰ 1927 চনত। অসম সাহিত্য সভাৰ সভাপতি আছিল কমলাকান্ত ভট্টাচাৰ্য আৰু অসম সাহিত্য সভাৰ অধিৱেশন হৈছিলে যোৰহাটত ইংৰাজী মাৰ্চ মাহৰ 1928 চনত। অসম সাহিত্য সভাৰ সভাপতি হৈছে মফিজউদ্দিন আহমেদ হাজৰিকা আৰু অসম সাহিত্য সভা হৈছিলে গোলাঘাটত ইংৰাজী মাৰ্চ মাহৰ 1929 চনত। অসম সাহিত্য সভাৰ সভাপতি হৈছে নগেন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু অধিৱেশন হৈছিলে শিৱসাগৰত ইংৰাজী ডিচেম্বৰ মাহৰ 1931 চনত। অসম সাহিত্য সভাৰ সভাপতি হৈছে জ্ঞানভিৰাম বৰুৱা আৰু অধিৱেশন হৈছিলে উত্তৰ লখিমপুৰত ইংৰাজী ডিচেম্বৰ মাহৰ 1933 চনত। অসম সাহিত্য সভাৰ সভাপতি আনন্দ চন্দ্ৰ আগৰৱালা আৰু অধিৱেশন হৈছিলে মঙলদৈত ইংৰাজী ডিচেম্বৰ মাহৰ 1934 চনত। অসম সাহিত্য সভাৰ আন এগৰাকী সভাপতি আছিল ৰঘুনাথ চৌধুৰী আৰু স্থান আছিল তেজপুৰ ইংৰাজী এপ্ৰিল মাহৰ 1936 চন। অসম সাহিত্য সভাৰ আন এগৰাকী সভাপতি হৈছে কৃষ্ণকান্ত সন্দিকৈ। স্থান গুৱাহাটী ইংৰাজী ডিচেম্বৰ মাহৰ 1937 চন। অসম সাহিত্য সভাৰ আন এগৰাকী সভাপতি হৈছে মঈদুল ইছলাম বৰা আৰু অধিৱেশনৰ স্থান হৈছে যোৰহাট ইংৰাজী ডিচেম্বৰ মাহৰ 1940 চনত। অসম সাহিত্য সভাৰ আন এগৰাকী সভাপতি হৈছে নীলমণি ফুকন আৰু অধিৱেশনৰ স্থান হৈছে শিৱসাগৰ ইংৰাজী অক্টোবৰ মাহৰ 1944 চন। অসম সাহিত্য সভাৰ সভাপতি নীলমণি ফুকন আৰু অধিৱেশনৰ স্থান ডিব্ৰুগড় ইংৰাজী এপ্ৰিল মাহৰ 1947 চন। অসম সাহিত্য সভাৰ আন এগৰাকী সভাপতি হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী আৰু অধিৱেশনৰ স্থান মাৰ্ঘেৰিটা ইংৰাজী মাৰ্চ মাহৰ 1950 চন। অসম সাহিত্য সভাৰ আন এগৰাকী সভাপতি হৈছে সূৰ্য কুমাৰ ভূঞা আৰু অধিৱেশনৰ স্থান আছিল শ্বিলং ইংৰাজী নৱেম্বৰ মাহৰ 1953 চনত। অসম সাহিত্য সভাৰ আন এগৰাকী সভাপতি আছিল নলিনীবালা দেৱী আৰু অধিৱেশনৰ স্থান আছিল যোৰহাট ইংৰাজী জানুৱাৰী মাহৰ 1954 চন। অসম সাহিত্য সভাৰ আন এগৰাকী সভাপতি হৈছে যতীন্দ্ৰনাথ দুৱৰা আৰু অধিৱেশনৰ স্থান হৈছে গুৱাহাটী ইংৰাজী ডিচেম্বৰ মাহৰ 1955 চনত। অসম সাহিত্য সভাৰ আন এগৰাকী সভাপতি বেণুধৰ শৰ্মা। অধিৱেশনৰ স্থান আছিল ধুবুৰী ইংৰাজী ডিচেম্বৰ মাহৰ 1956 চনত। অসম সাহিত্য সভাৰ আন এগৰাকী সভাপতি আছিল পদ্মধৰ চলিহা আৰু অধিৱেশনৰ স্থান আছিল তিনিচুকীয়া ইংৰাজী 1958 চনত। অসম সাহিত্য সভাৰ আন এগৰাকী সভাপতি আছিল অতুল চন্দ্ৰ হাজৰিকা। অধিৱেশনৰ স্থান আছিল নগাঁও।
এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবৰ বাবে আপোনালোকে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।